स्टुडिअ दं आं राजिब बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों बिटिआर राजखान्थिनि खौरां आरो बिटिसि काउन्सिल बिसायख'थि आरो गेजेराव माखासेल' सान एबा माखासेल' दान दंसै बेनि सिगां राजखान्थिनि दैदेनगिरिफ्रा सासेया सासेखौ दान्थे बिदान्थे खालामनाया सोलिगासिनो दं आरो बे समाव हाग्रामा महिलारिनि सायाव बाथ्रा बुंनायखौ बे समाव नुना मोननाय जादों चन्दन ब्रह्म बिथाङा जेराव चन्दन ब्रह्म बिथांखौ मोनसे समाव हाग्रामा महिलारि बिथाङा सिनाया होनना बुंदोंमोन जेराव 15 बोसोर चन्दन ब्रह्म बिथांमोनजोंनो थानानै बिपिएफ सरकार दादोंमोन आरो बेनि उनावबो चन्दन ब्रह्मआ सोर आं बेखौ सिनाया होनना बुंदोंमोन आरो बेनि उनाव दायो चन्दन ब्रह्म बिथाङा हाग्रामा महिलारि बिथांनि सायाव बाथ्रा बुंदों जेराव जोंनि खौरांगिरिफोरा सोंथि खालामनायनि फिननायाव रोखा फोरमायदों दि जों हाग्रामा साननाय बायदि गावनिल' सानग्रा नङा एबा हाग्रामाया जाबायदि बुंदों बे बुंनाय बायदि जों नङा होननानै बुंदों आरो बिथाङा फोरमायदों गावनि पजिशनखौ लानानै जों गावनि पजिशनखौ लानानै नङा जोंनि साननाय हनाया रायजो राजानि मंगलखौसो थामहिनबा रायजो राजानि जौगानाय रायजो राजानि मोजांखौसो सानो होननानै बाथ्रा बुंदों जों हाग्रामा महिलारि बिथांनि साननाय बायदि गावनि पजिशनखौ लानानै जोङो माथा मारिया एबा खर' साया होननानै बाथ्रा बुंदों चन्दन ब्रह्म बिथाङा फोरमायदों जों जा मावगोन रायजो राजानि मंगल थामहिनबा रायजो राजानि मोजांनि थाखाय एबा रायजो राजानि जौगानायनि थाखाय रायजो राजानि खामानिनि थाखाय जों खामानि मावगोन होननानै चन्दन ब्रह्मआ जोंनि सोंथि खालामनायाव रोखा बाथ्रा बुंनायखौ बे समाव फोरमायो दानिया फैदो चन्दन ब्रह्म बिथाङा पजिशनखौ लानानै हाग्रामाखौ लानानै माबायदि बाथ्रा बुंदों आरो आपकामिंआव सानफ्रोमबो बिपिएफनिफ्राय माबोरैहाय इउपिपिएल दोलाव जगदान जाफैदों बेफोर मोनफ्रोमबो बाथ्राखौ चन्दन ब्रह्म बिथांनिफ्राय जों आबुङै मिथिना लानि সকলো বিটিসি অঞ্চলৰ ৰাইজে সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজে একতা এক হোৱাটো সকলোৱে বিচাৰিছে কাৰণটো হ'ল শান্তি সম্প্ৰীতি অঞ্চলৰ স্থায়ী উন্নয়ন অদূৰ ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰজন্মৰ শিক্ষা দীক্ষা ইয়াৰ এটা ভৱিষ্যতটো সকলোৱে কামনা কৰে ইয়াৰ কাৰণে এটা ৰাজনৈতিক সুস্থতা অঞ্চলৰ ৰাইজে বিচাৰে আৰু য'ত ৰাজনৈতিক সুস্থতা থাকে তাতে শান্তি সম্প্ৰীতি একতা উন্নয়নটো থাকে য'ত ৰাজনৈতিকভাৱে বিভাজিত হৈ থাকে ৰাজনৈতিক অপিনিয়ন তথা ৰাজনৈতিক বক্তব্য মন্তব্য চিন্তাধাৰাবিলাক যেতিয়া বিভাজিত হৈ থাকে তেতিয়া ইয়াত অৰাজক বিশৃংখল অশান্তি যিটো কাৰো কাৰণে যেটো মঙ্গলদায়ক নহয় একতা একত্ৰীকৰণ এই গোটেই বিষয়টো হ'ল সকলোৰ মঙ্গলৰ কাৰণে ইয়াত কোনো ক্ষতি কাৰো কাৰণে নাই আৰু আজি ইউপিপিএল দলত বিশেষভাৱে বিপিএফৰ পৰা যিটো যোগদানৰ যিটো ঢৌ আহিছে এইটো লাগাতাৰ হৈ আছে আপোনালোকে দেখি আছে পৰখিও ভেৰগাঁৱত 450 জন বিপিএফৰ সক্ৰিয় নেতা কৰ্মী জিলা কেন্দ্ৰীয় প্ৰাইমাৰী ব্লক লেভেলৰ বহুত তাতো নেতা নেত্ৰীসকলে যোগদান কৰিছে বিপিএফৰ নেতা মহেশ্বৰ বসুমতাৰী তেওঁ এটা অভিযোগ আনিছিলে যে বিপিএফ ত্যাগ কৰি যোৱা খাম্পা বৰকে আদি কৰি যিখিনি এটা ত্যাগ কৰি গ'লে তেওঁলোকৰ ৰাজনীতি ভৱিষ্যত অন্ধকাৰ নিজৰ ওপৰত নিজে উঠাই মাৰিছে বুলি এটা অভিযোগ আনিছে ৰাজনৈতিক কি বুলি কৈছে ভৱিষ্যত অন্ধকাৰ নিজৰ ওপৰত নিজে উঠাই মাৰিছে আচ্ছা ৰাজনৈতিক ভৱিষ্যতটো কোনটো কয় ৰাজনীতি কৰাটো অকল নিজৰ ব্যক্তিগত স্বাৰ্থ পজিশনটো মিন কৰিছে অকল হেতুকে তেওঁ মানে উল্লেখ কৰিব বিচাৰিছে না বোলে ৰাজনীতি বিষয় বস্তুটো হ'ল সমজুৱা বিষয় তেখেতসকলে কোনে কি কৈছে মই নাজানো আপুনি কোৱাৰ কাৰণে মই কৈছোঁ তেওঁ যিটো কৈছে আপুনি যিটো যেনেকৈ দাঙি ধৰিছে মই ভাবোঁ তেওঁ এটা পাৰ্চনেল পজিশ্যনৰ কথাটো কৈছে আমাৰ কথাটো হ'ল পাৰ্চনেল পজিশ্যনৰ কথা নহয় আমাৰ কথাটো হ'ল সমজুৱা ৰাইজৰ মংগল য'ত ৰাইজৰ উন্নতি য'ত ৰাইজৰ স্বাৰ্থ হাসিল হৈ য'ত আমি তাত ইয়াতো ব্যক্তি কথা ইয়াৰ কোনো আহিব নোৱাৰে আৰু এই দৃষ্টিভংগী লৈ পেলাই এই যোগদান কাৰ্যসূচীটো ৰাইজে নেতা কৰ্মীসকলে ভাবা নাই আৰু কৰাও নাই ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ক'লে যে হাগ্ৰামা মহিলাৰিলে তেওঁ ইএম দিব তেওঁ নাই তেওঁ কিছুমান কথা কৈ আছে প্ৰসংগত কিছুমান কথাবিলাক ওলায় আৰু কথা তেনেকুৱাই আৰু ঠিক আছে